Hello guys, welcome back to my YouTube channel. তো আজি বহুত দিন পিছত এটা লং ভিডিও বনাব ওলাইছোঁ। তো লং ভিডিওটো আপোনালোকে গম পাইছে কৰিছোঁ ডাল অলনেটি বোলে গছ পুজা আছে যিটো গেছটো বহুতে বেছি ফেমাছ তাৰমানে দেখা পাইছোঁ ইউটিউব ভিডিঅ' তাকেই যে আহিলোঁ। তো অলপনে ভিডিঅ'টো প্ৰথমৰ পৰা ষ্টাৰ্ট কৰোঁ কেনেকৈ আহিলোঁ কি হ'ল এনেকৈ খুচটা খুচি মিলি কেনে পঞ্চটাত তেলটো মাৰিলোঁ মানে গাড়ীখন কিবা এটা খুৱাব লাগিব না। চব বস্তু এটা সময়ত পাৱাৰটো বাঢ়ে আৰু এটা সময়ত পাৱাৰটো কমি যায়। যেনেকৈ এপ্ৰিলৰ মাহতে ইমানে বেছি গৰম দিছে আৰু জুন জুলাই বাকী আছে তাত বা কি হয় চকুত একেবাৰে হাওঁফাওঁ দেখা পাই গৈছে ইমানে বেছি স্পীড গেছোঁ যিবোৰৰ মাজত যদি অকণমান টায়াৰটো যদি ইফাল সিফাল হৈ যায় তেতিয়া আমি তিনিটা গছৰ চাইডে চাইডে যোৱা আৰু কুলাৰৰ বতাহ খোৱা একে কথা কাৰণ গছৰ চাইডে গ'লে গছজোপা আহিলে কিবা এটা বতাহ আহি থাকে সেই বতাহটো বহুত ফ্ৰেছ এটা ফিল কৰে বাৰু বাদ দিয়ক এতিয়া আমি এটা গলি গলি ৰাস্তাটো যিটো ৰাস্তা একেবাৰে গাঁৱৰ এটা ভাইব আছে এইগিলাখান ৰাস্তা আজিকালি ইমান দেখাই নাপাওঁ কাৰণ আজিকালি ৰাস্তাত বহুত লেতেৰা বস্তু পৰি থাকে কিন্তু এইখিনি জেগা অলপ চাফা ঠিফা আছে তো ইয়াৰ আহি পালোঁ জেগাটো এইটো চাবলৈ নদী কাষতে আছে এটা এইটো পানী বৈ আছে আমি এই পিন্ধি গেলি এই জেগাটো পাই যাম লোকেশ্যন অলপ উল্টা পুল্টা হৈছে মানে অলপ স্পীড গ'লোঁ নাকি লোকেশ্যনটো পাৰি গ'লোঁ আহি পালোঁ আৰু বতাহও দি আছে বহুত আজি লগতে আজি বিহু হয় কাৰণ 14 তাৰিখ আৰু মই ধুনীয়াকৈ যাই আছোঁ দাদাজনে পিছমানৰ মাত দিয়ে একদম ভাইটি টিকেটটো দিয়া মই বোলো কিহৰ টিকেট এতিয়া লাগে 70 টকা টিকেটটোৰ কাৰণে এইখনেই এখন গাঁও এই গাঁওখন আৰু নদী চাবৰ কাৰণে টিকেট লাগেই ন বাৰু আপোনালোকে কওকচোন এবাৰ ফোন মাৰি কিবাকৈ জোতাই কেনে 70 টকা এটা কিবাকৈ দিলোঁ আৰু সোমাই কেনে কাপোৰৰ বহাৰ কাৰণে ধুনীয়াকৈ চিট বহোৱা আছে দুজনৰ মাজত কথা পাতিব পাৰোঁ যদি দুজনৰ কিবা ডাউট থাকে সন্মুখত আছে নে মডিটো ডাউটটো আপোনালোকে ক্লিয়াৰ কৰি ল'ব পাৰিব জীৱনত ফাৰ্ষ্ট টাইম যে পানী সেউজীয়া দেখিলোঁ এনেতো পাহাৰ সেউজীয়া দেখোঁ কিনে যে পানী সেউজীয়া পাহাৰ হালধীয়া আৰু সোমাই অহাৰ পাছত ইমানে বেছি ধুনীয়া এটা বতাহ মাৰিছে বতাহটো যদি মই দুপৰীয়া ভাত খাই কেনে যদি এতিয়া বহিব পাৰিলোঁ কি এটা শান্তি লাগিলে এতিয়া মই ভাত খাই টোপনি মাৰা কথাটো এইকাৰণে কৈছোঁ মই এবাৰ জুলাই মাহত মায়ঙৰ চাইডে আহি গৈছিলোঁ তেতিয়া চব পিনে বাৰিষাৰ বানপানী আৰু মোৰো বহুত ভাগৰ লাগিছিল বহুত দূৰৰ পৰা আহিছিলোঁ সেইকাৰণে গোটেই খালী পথাৰৰ মাজত অকলেকে মই ইয়াতে শুইছিলোঁ সৰু কণা আছে তাতে গ্ৰিল লগোৱা আছে তাৰমানে আৰু এইপিনে যাব লাগিব এতিয়া এই বতাহটো দেখিয়ে নাই মোৰ চকুকেইটাৰ পৰা টোপনি দিছে মন যাওঁ এনেকা পৰিৱেশ লগতে এনেকা বতাহ দিলে শুব কাৰণে আৰু এই জেগাটো কেইদিনমান পিছত আৰু এইখিনি যাত বানপানী যাব এইখিনি যাত ন পিকনিক স্পট নো ভিউ পইণ্ট অনলি পানী মানুহে অকল এই গছজোপা চাবৰ কাৰণে আহে কিনো বাৰু এই গছজোপা আছে বলকচোন আজি কিনে চাওঁ এই গছজোপা ৰিহাজটো খুলি কিনে চাওঁ একচুৱেলি এতিয়া পৰিৱেশটো ধুনীয়া নহয় সেইকাৰণে তাৰমানে মানুহে অকণমান তাৰমানে চিল হ'বৰ কাৰণে চিটিৰ পৰা অলপ গাঁৱৰ ভিতৰত আহে টিকেট লাগিব যিটো পাৰ পাৰ্চন মানে 25 টকাকৈ আৰু ইয়াত কিবা মানে ডনেট দিব লাগে ডনেট হিচাপেতো এতিয়া মানে যি 10 টকা 5 টকা 20 টকা কিন্তু ইয়াত তাৰমানে ডনেটটো তাৰমানে উল্টা তাৰমানে 25 টকাকৈ লয় আৰু তিনিজন আহিলে 70 টকাতে কৰি দিয়ে এই কিছুমান ইউটিউবাৰে নকয় কিন্তু যে টিকেট লাগে বুলি কিন্তু আজি এটা দেখাবলৈ টিকেট লয় বুলি আৰু হিচাপতে এইটো ডনেশ্যন হিচাপে তাৰমানে এইটো যি ইচ্ছা তাকে ল'ব লাগে যি ডনেশ্যন হিচাপে কিন্তু এটা তাৰমানে 20 টকাকৈ ফিক্স কৰি থৈছে তাৰমানে এজনৰ তো এইটো একচুৱেলি পইচা দি দিলোঁ আৰু ইয়াতে মানে নাও কৰিব পাৰে নাও উঠিব পাৰে কিন্তু তাতে চব 100 টকা ল'ব আপোনালোক পাৰ পাৰ্চন এজনে 100 টকা গোটেই ৰাউণ্ডটো ঘূৰাব আৰু দুপৰীয়া পাৰটো মানে মানুহ ধুনীয়া লাগছে আৰু গধূলি হ'লে পুৰা চানচেট ভিউ এটা হ'লা হয় কিন্তু এতিয়া গধূলি ইমান সময় নাই আৰু যদিও মই কেমেৰাটো অন কৰি কিনে ৰ'দৰ সময়ত কথা কৈ আছোঁ তথাপিও কিন্তু মোৰ গৰমটো লগা নাই কাৰণ এতে আছে গছ লগতে পানীৰ বতাহ যিটো পানীৰ বতাহ একদম ফ্ৰেছ লৈছি ইয়াত তাৰমানে চাফা কৰা বুলি কৈছোঁ কিন্তু ইয়াত বৰ্তমান আৰু বটল চটল আছে ইয়াত চাব পাৰে মানে ইয়াত তাৰমানে পইচাটো লয় এনেই লৈছে তাৰমানে দান হিচাপে তাৰমানে কিন্তু চাফা একো ইমান কৰা নাই কিন্তু চাফা কৰিছে কিন্তু ইমান পাৰে বটল চটল আছে কিন্তু যেতিয়া পইচা লৈছে সিহঁতে চাফা কৰাও নাই বৰষুণ দিছে বৰষুণে এনেও চাফা হ'বই জেগা তাৰমানে পইচাটো লৈছে এনেই অলপমান চাফা কৰি থৈছে তাৰমানে যিটো আৰু লেতেৰা আছে ধৰক কেন চেন পৰিছে মদত তাতে সেই পৰি আছে লগতে কি আছে নে আৰু বেয়া তাৰমানে এই গছজোপাতে পইচা লৈছে এই পিন্ধি আহিলে ভাল আছে আমাৰ এই পিন্ধি আপোনালোকে যদি আহে পইচা দিব নালাগে আগত এটা ৰাস্তা এটা আছে সেই ৰাস্তাটো নামি কেনে আপোনালোকে এই কণা দি ৰাস্তা ভাঙি আহি যাব এতিয়া পইচা দিব নালাগে আপোনালোকে এটা বস্তু জানে না যেতিয়া আমি পইচা নিদি কেনে এটা জেগাত যাওঁ তেতিয়া জেগাত আমি ইমান বেছি নাচাওঁ যেতিয়া আমি পইচা দি কেনে যাওঁ তেতিয়া জেগাত আমি ইমানে বেছি ছানবিন কৰি কিনে চাওঁ মানে ফ্ৰীত পোৱা মূল্যটো আমি এৰি দিওঁ আৰু ফ্ৰীত পোৱা মূল্যটো কিন্তু আমি এৰি নিদিওঁ ইউটিউবত ভিডিঅ' আহে কিছুমান জেগা প্ৰতি তাৰে কিছুমানে ৰাস্তা নেদেখায় বা ভিতৰখিনি কি প্ৰকৃত সত্যটো নেদেখায় তাৰমানে তো সেইকাৰণে ভিডিঅ' চাই অলপ ভয় লাগে তাৰমানে সত্যটো নেদেখায় তাৰমানে কি হৈছে তাৰমানে তো দেখাব লাগে তাৰমানে যিটো ৰিয়েল তাৰমানে দেখাব লাগে যাতে পইচা লৈ দেখাব লাগে কাৰণ কিছুমানে পইচা নানিব পাৰে না আমি পইচা অনা নাছিলোঁ কিন্তু গুগলত পইচা আছিল সেনেকৈ আমি মানে মেনেজ কৰি দিলোঁ কিন্তু তথাপিও
ক'ব লাগে সত্যটো ক'ব লাগে প্ৰকৃত সত্যটো ক'ব লাগে তাৰমানে যিটো হয় তাৰমানে ইয়াতে যোনটো পানীৰ শব্দটো এই শব্দটো যদি ৰাতি আহিলা হয় কি ধুনীয়া লাগে এতিয়া যে নাইট কেম্পিং কৰাৰ পৰা ৰাতিপুৱা শুই উঠি কিনে চৰাই চিৰিকটিৰ মাত বহুত ফুললো এতিয়া যাই থাকোঁ ইয়াৰ পৰা আপোনারা আহিব জায়গাটো খালি পইচা পাতি লৈ আহিব আৰু গধূলি আহিব অলপ বেছি ভাল পাব ভিউটো বাকী আমিতো অলপ এনেই আহিছোঁ যে বিহু বুলি অলপমান ওলাইছোঁ আৰু ইয়াত কিছু মানুহ আছে কিন্তু অলপ নাৱৰ পৰা নাৱৰীয়া চাৱৰীয়া মাছ চাছ মাৰি আছে আৰু এইবিলাক ৰাস্তাটো এই গ্ৰিল দি থৈছে গ্ৰিল চাইডেদি যাব লাগিব ঠিকে যদিহে আপোনালোকৰ যদি মনটো উৰি উৰি কেনে পাখিটো মেলা নাই এতিয়া আপোনালোকে এটা পাখি মেলিবৰ কাৰণে ব্যৱস্থা কৰি থৈ আছে এটা মানে জোলনা জ্বলি কেনে মোৰ সৰুৰে কালৰ মনটো এটা পৰি গৈছে কাৰণ সৰুতে আমি এটা গছত জোলনা বনাইছিলোঁ কিন্তু আজিকালিতো নায়ে সেইগিলা এতিয়া আপোনালোকে ক'ব মোৰ কাষত এইটো কোন আছে নহয় মোৰ কাষত দেউৰী থাকিব লাগে কিন্তু এতিয়া দেউৰা আছে